আপোনালোকে যদি ভাবি আছে মই এটকাও নোহোৱাকৈ কেনে ধৰণে লাখ টকা উপাৰ্জন কৰিব পাৰিম এই ভিডিওটোত কোৱা হৈছে যে আপোনালোকে লাখ টকা ইনকাম কৰিব পাৰিব আপোনাৰ হাতত যদি এটকাও নাই যদি আপোনাৰ হাতত এনেকুৱা এটা মোবাইল ফোন আছে স্মাৰ্টফোন এটা আছে 4G হওক 5G হওক আপোনালোকে বহু টকা ইনকাম কৰিব পাৰিব মাহত কেনেকৈ ইনকাম কৰিব পাৰিব মই মিঠুৱে আপোনালোকক জনাম মই সম্পূৰ্ণ আপোনালোকক আজি প্ৰ্যাকটিক্যালি দেখুৱাই দিম মই যেহেতু এই কামটোৰ লগত 6 মাহ এবছৰৰ পৰা জড়িত হৈ আছো আপুনিও কৰিব পাৰিব আপুনিও লাখ টকা ইনকাম কৰক তেতিয়া খুবেই ভাল লাগিব গতিকে বহু দিনৰ মূৰত এই চেনেলত ভিডিওটো লৈ আনিছো কাৰণ বহুখিনি সময় লাগিছে ৰিসাৰ্চ কৰোতে আপোনালোকক যেহেতু মই সঁচা তথ্য দিবলৈ চেষ্টা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব এতিয়া চাব আমাৰ এই যেটো স্মাৰ্টফোন আছে এই স্মাৰ্টফোনটোত আপুনি এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব সেই এপ্লিকেশনটোৰ নাম হৈছে মেছো আৰু মেছুৰ পৰা বহুত পইচা ইনকাম কৰিব পাৰি কেনেকৈ পাৰি আপোনালোকক বহু কেইজন ইউটিউবাৰে হিন্দীত যদি আপোনালোকে চাই মানে ChatGPTৰ পৰা কৰবাৰ পৰা স্ক্ৰিপ্ট বিলাক লিখি আপোনালোকক জনাই দিব কিন্তু আপোনালোকক ডাইৰেক্টলি নেদেখুৱাই কিমান টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি হেয়া মই আপোনালোকক আজি দেখুৱাবলৈ গৈ আছো গতিকে আপোনালোকে নেভাবিব যে মই আপোনালোকলৈ এটা মিছা ভিডিও লৈ আনিছো যে ই এনে মিছা মিছি ভিডিও বনাই আছে তেনেকুৱা একেবাৰে নহয় গতিকে আপোনালোক যি সকলে মোক ট্ৰাষ্ট কৰে বিলিভ কৰে আপোনালোকলৈ এই ভিডিওটো গতিকে আমাৰ যেটো RM বিজনেস চেনেল এই চেনেলটো আপোনালোকে সকলোৱে যাতে সাবস্ক্ৰাইব কৰে আৰু আগলৈকে যাতে মোক সাবস্ক্ৰাইব কৰি উৎসাহিত কৰে সাবস্ক্ৰাইব কৰিলে পইচা আপোনালোকৰ নেযায় জাস্ট মই আপোনালোকক সাবস্ক্ৰাইব কৰাৰ কথা কৈছো যদি ভাল লাগে তেতিয়াহে কৰিব আৰু যদি ভাল নালাগে তেতিয়া কৰিব নালাগে আৰু ভিডিওটোত যাতে সকলোৱে এটা এটা লাইক কৰি থৈ যায় এতিয়া মেইন কথাটো হৈছে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে আমাৰ যিখিনি হাউস ওয়াইফ আছে আমাৰ যিখিনি মানে কাম বন নোহোৱা লৰা ছোৱালী আছে সেই লৰা ছোৱালী খিনিয়ে মোক বহুতে কোৱেশ্চন কৰি আছিল যে মোৰ পইচা নাই মই কেনে ধৰণে এতিয়া এটকাও নোহোৱাকৈ বিজনেস এটা আৰম্ভ কৰিম এইটো মই আপোনালোকক এটাই কথা কম এইটোৰ বিষয়ে মই আজি চৰ্চা কৰোতে প্ৰায় 3-4 মাহৰ পৰা হয়তো আপোনালোকক ভিডিও দিব পৰা নাই কিবা কিবি শৰ্ট ভিডিও দি থাকো এই চেনেলটোত কিন্তু শৰ্ট কেইটাও সেই মই মানে সময় নাপাও এবিলাক কাম কৰি থাকোতে অলৰেডি আপোনালোকে গম পাইছিল যদি মোৰ ইনষ্টাগ্ৰাম পেজটো চাই তাতে মই মেছুৰ সৈতে সম্পৰ্কিত আছিল কিন্তু মই ভিডিও দিয়া বাদ দিলো কিছুমান কাৰণ আছিল দিয়ক পাৰ্সোনেল কাৰণ আছিল হেবিলাকৰ কাৰণে মানে মই অৰ্ডাৰ বিলাকৰ ভিডিও কৰাটো মই পিছত নেদেখুৱালো মানে ইনষ্টাত আগতে যি সকলে পাই আছিল সেই সকলে নিশ্চয় পাই আছিল গতিকে আপুনি মাহত যদি লাখ টকা ইনকাম কৰিব বিচাৰে এইটো নহয় যে আপোনাৰ হাতত 2 লাখ 3 লাখ বা আপোনাক 10,000 20,000 টকা লাগিব এটকাও নালাগে কেনেকৈ পাৰিব মেছুত আপুনি ইনকাম কৰিব পাৰিব ইনকাম কৰাৰ আগতে মই এটা কথা আপোনালোকক জনাই দিও আপুনি যদি সেলাৰ একাউন্ট আপোনালোকক বহুতে কয় যে সেলাৰ একাউন্ট এটা খুলি লওক সেলাৰ একাউন্টটো খুলি আপুনি বস্তু আনক বস্তু আনি বিকক আসলতে সেলাৰ একাউন্টটো খোলাৰ আগত আপুনি জানি লব লাগিব যে মই কি বস্তু বিকিম মাৰ্কেটখনত এতিয়া কি বস্তু চলি আছে এই বস্তুটো আপুনি এবাৰ ভালদৰে চালি জাৰি চাব লাগিব এই বস্তুটো চালি জাৰি কেনেকৈ চাব হেয়া মই এতিয়া আপোনাক প্ৰ্যাকটিক্যালি এই মোবাইল ফোনটোত দেখুৱাই দিম আপুনি এটকাও নোহোৱাকৈ চালি জাৰি চাব পাৰিব আৰু তাৰ পৰা আপুনি বহুখিনি লাভ পাব প্ৰায় লাখ টকালৈকে আপুনি লাভ পাব পাৰে গতিকে কেনেকৈ পাব পাৰে কেনেকৈ আপুনি প্ৰথমতে এটকাও নোহোৱাকৈ মেছুত বস্তুবিলাক আপুনি এবাৰ ভালদৰে মানে ৰিসাৰ্চ কৰি চাব হেয়া মই দেখুৱাই দিম তাৰ পিছত আপোনালোকে সেলাৰ আইডি খুলক সেলাৰ আইডি খুলি যদি অলপ পইচা পাতি হয় ইয়াৰ পৰা লাভ হয় তাৰ পিছত আনি আপুনি বস্তু বিকা আৰম্ভ কৰক প্ৰথমতে নিজৰ মোবাইলত সেলাৰ আইডি নখোলাকৈ আপোনালোকে কেনে ধৰণে এই ব্যৱসায়খন স্টাৰ্ট কৰিব মই আপোনালোকক দেখুৱাই দিছো আৰু লগতে মনত ৰাখিব আপোনালোকে ভিডিওটো স্কিপ নকৰিব স্কিপ কৰিলে অলপো বুজি নাপাব গতিকে আহক মোবাইলৰ স্ক্ৰিনত মই দেখুৱাই দিছো এতিয়া চাব আপোনাৰ মোবাইলত এটা এপ্লিকেশন লাগিব সেই এপ্লিকেশনটো হৈছে মেছো আপুনি মেছোটো ডাউনলোড কৰি ধুনিয়াকৈ ফোন নম্বৰ বহুৱাই এড্ৰেছ বহুৱাই ধুনিয়াকৈ আপুনি মানে ঠিক কৰি লব তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব মেছো এপটোত ক্লিক কৰি ধৰক আপোনাৰ এতিয়া কি প্ৰডাক্ট আপুনি বিকিলে চলিব হেতু আপুনি যেহেতু ৰিসাৰ্চ কৰিব ৰিসাৰ্চৰ লগতে আপুনি পইচা কেনেকৈ লাভ কৰিব হেতু মই আপোনালোকক দেখুৱাম এতিয়া এই বস্তুটো আপুনি বিকিব এটা স্ক্ৰিনশ্বট মাৰি লব স্ক্ৰিনশ্বট মাৰি এনেকৈ থৈ দিব তাৰ পিছত আপুনি এই বস্তুটো আপোনাৰ কোৰ পৰা অৰ্ডাৰ আহিব হেতু আপুনি জানিব মই আপোনাক জনাই আছো প্ৰথমতে এই প্ৰসেছটো আপোনালোকক দেখুৱাই দিছো
তাৰ ইয়াত আপোনালোকে বাই নাওত যাব বাই নাওত গৈ আপুনি এই যেটো বাই নাও অপচন দেখিছে এই বাই নাওত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিব প্ৰাইস ডিটেইলছ এই প্ৰাইস ডিটেইলছটো চাই লব তাৰ পিছত আপুনি কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ আগতে আপুনি ইয়াত দেখিব ৰিসেলিং দা অৰ্ডাৰ ইয়াত মই আপোনালোকক ভালদৰে দেখাই দিছো ৰিসেলিং দা অৰ্ডাৰ এই ৰিসেলিং দা অৰ্ডাৰত ক্লিক কৰিব তাৰ পিছত আপোনালোকে ক্লিক অন ইয়েস টু এড মাৰ্জিন ইয়াত আপোনালোকে ইয়েস দিব দি আপুনি এই বস্তুটোৰ দাম 159 আছিল আপুনি ধৰক 200 টকাত বিকিলে আপোনাৰ 41 रुपीस লাভ হ'ব ইয়াত আপুনি কন্টিনিউ কৰিব কন্টিনিউ কৰি আপুনি কি কৰিব প্লেস অৰ্ডাৰ কৰি দিব প্লেস অৰ্ডাৰ কৰিলে মানে আপোনাৰ এই বস্তুটো মানে অৰ্ডাৰটো গুছি যাব বেলেগ আপোনাক জনে অৰ্ডাৰ দিয়ে এতিয়া আপুনি অৰ্ডাৰ কেনেকৈ লব অৰ্ডাৰ লবৰ বাবে আপোনাক মই যে স্ক্ৰিনশ্বট মাৰিব দিলো সেই স্ক্ৰিনশ্বট মাৰিব দিয়া ফটোখন আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছো চাব ধুনিয়াকৈ আপোনালোকে ফেসবুক একাউণ্টটো খুলিব অৰ্ডাৰ লবলৈ হলে ফেসবুক একাউণ্টটো খুলি এই 3 ডটত যাব 3 ডটত ক্লিক কৰি ধুনিয়াকৈ আপোনালোকে ইয়াত কি কৰিব লাগিব মাৰ্কেট প্লেস এই মাৰ্কেট প্লেসত ক্লিক কৰিব ক্লিক কৰি ইয়াত আপোনালোকে দেখিছে সেল এই সেলত আপোনালোকে আইটেমত যাব আইটেমত গৈ আপোনালোকে ইয়াত এড ফটোত ক্লিক কৰিব এড ফটোত ক্লিক কৰি আপুনি ফটো মানে ইয়াত দিব লাগিব বুলি কওঁতে ধৰক এইখন ফটো আপুনি দিব এইখন ফটো ধুনিয়াকৈ আপুনি কাটি লব অলপমান কাটি মিলি ধুনিয়াকৈ ইয়াত যিবিলাক সংখ্যা থাকে ফটোখনৰ নোহোৱা কৰিব বা চ্যাট জিপিটিত গৈ নতুন ইয়াৰ সৈতে মিলা এখন ফটো আপোনালোকে লৈ লব যদি সেইটো নেজানে কমেন্ট সেকশনত কমেন্ট কৰিব তাৰ পিছত টাইটেলত আপুনি ধৰক ক্যাপ এইটো ক্যাপ তাৰ পিছত প্ৰাইসটো আপুনি ৰিসেলিংত 200 টকা দিছিলে 200 টকা লিখিব তাৰ পিছত ক্যাটেগৰীত আপোনাৰ কিহত পৰে আপুনি ইয়াত চাব মেন্স ক্লোথিং এন্ড শোজ আপুনি জি দিয়ে তেনেকুৱা ধৰণৰ কথা যি বস্তু হয় সেইটোতে পৰিব তাৰ পিছত নিউ তাৰ পিছত ডেসক্ৰিপচনত আপুনি চ্যাট জিপিটিৰ পৰা ধুনিয়াকৈ লিখি লব ক্যাপটোত আপোনাৰ গৰম আছে নে ঠাণ্ডা আছে কি আছে অসমীয়াতে লিখি দিলে ইংৰাজীত ট্ৰান্সলেট হৈ যাব তাৰ পিছত আপোনালোকে ইয়াত পাবলিশ দেখিব এই পাবলিশত ক্লিক কৰি দিব এই পাবলিশত ক্লিক কৰি দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপোনাৰ এইটো গ্ৰীন হৈ যাব এনে ধৰণে পাবলিশ হৈ আছে তাৰ পিছত আপোনাৰ মানুহে চাব এই ফেসবুক এডত আৰু চাই মিলি আপোনাৰ ইয়াত মেছেজ আহিব ৰিভিউত যাব অলপ পিছত আপোনালোকে চাওক এই ৰিভিউত আছে এনে ধৰণে আপোনালোকে প্ৰত্যেকটা সামগ্ৰী যি কেইটা বিক্ৰী কৰিব বিচাৰে সকলোবিলাক ফেসবুকত দিয়ক এনে ধৰণে দিয়াৰ পিছত আপোনাৰ তাত মেছেজ আহিব অটোমেটিক্যালি মানুহৰ পৰা আপুনি মেছেজ পাব যে মোক এইটো লাগিছিল ইজ দিস এভেইলেবল ইয়েস বুলি কব তাৰ পিছত চাব আপুনি অৰ্ডাৰটো চাই মিলি আপুনি যিমান টকা বঢ়াই লয় সিমান টকা বঢ়াই লব পাৰিব আৰু লগতে এই যেটো পদ্ধতি আছে এই পদ্ধতিটো যদি আপুনি অৱলম্বন কৰে এটো সিউৰ যে আপুনি লাভান্বিত হবই আৰু এনে ধৰণে আপুনি যদি ব্যৱসায় কৰিম বুলি ভাবিছে সকলোবিলাক বস্তু এনেকৈ দিয়ক আৰু এদিন যেটো বস্তু হাইয়েষ্ট সেলিংত যাব এই লাভৰ পইচাৰে আপুনি আনি মিলি ধুনিয়াকৈ বিকক তেতিয়া আৰু আপোনাৰ বস্তু পৰি নাথাকে ঘৰত পুৰা সেল হ'ব গতিকে এই ফেসবুকত দিয়াৰ লগতে আপুনি ৰিলস বনাব পাৰে আপুনি ইনষ্টাত দিব পাৰে ইউটিউবত দিব পাৰে তেনে ধৰণে আপুনি সেলিং কৰিব পাৰে আৰু এইবিলাকত আপুনি ধৰক এই পোষ্টত আপুনি অলপমান পইচা খৰচ কৰি আপুনি আৰু মানুহলৈ পঠাব পাৰিব সেইবিলাক প্ৰসেসও আছে লাহে লাহে মই আপোনালোকক দেখুৱাম প্ৰথমতে এই প্ৰসেসটো আপোনালোকে অৱলম্বন কৰক এই প্ৰসেসটো জুনে সাকসেস হয় মোক কমেন্ট সেকশনত কমেন্ট কৰিব আৰু যদি নহয় তেতিয়াও কৰিব কোনো ধৰণৰ আপোনালোকৰ লোকসান হোৱাটো নিবিচাৰো আপোনালোকে লাভান্বিত হওক সেইটোৱে মই বিচাৰো গতিকে যদি ভাল লাগিলে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব মই এনেকুৱা ধৰণে ষ্টাৰ্ট কৰিছিলো আৰু এতিয়া মাহেকত প্ৰায় 50,000 60,000 লাখ টকা লৈকে ইনকাম হৈ থাকে গতিকে আপোনালোকেও এই কামটো অতি শীঘ্ৰে কৰিব আৰম্ভ কৰি দিয়ক ধন্যবাদ